দেখা দিয়া দেখা দিয়া দেখা দিয়া দেখা দিয়া প্রাণ হরে মাতি সুমিনতি করি মাতি সুমিনতি করি শরণ তলে দিয়া ঠাই 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 রাধা যমুনারে যায় রাধা যমুনারে যায় যমুনারে যায় রাধা যমুনারে যায় এই বাতে রে যায় 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 রাধা যমুনারে যায় রাধা যমুনারে যায় যমুনারে যায় রাধা যমুনারে যায় যমুনারে যায় রাধা যমুনারে রাধা প্রাণ নীলাকারি বৃন্দাবনে বজায় বাহি রাধা প্রাণ নীলাকারি বৃন্দাবনে বজায় বাহি তুমি মুরতি প্রিয়জন কত যুগ যুগ ধরি হৃদয়ে বিসারে আজি দেখা দিয়া তুমি নারায়ণ দেখা দিয়া তুমি ডাকে হেৱা কৰক গ্ৰহণ হে প্ৰাণনাথ তুমি থাকা নন্দৰ গৃহত আৰু মই থাকো গকুলৰ আইনৰ কোতাহলত বন্দিনী হৈ কি বুজিবা প্ৰভু ৰাধিকাৰ হৃদয়ৰ কৰুণ বেদনা নোৱাৰা বুজিব তুমি নিষ্ঠুৰ তুমি কুটিলা নন্দিনী মোৰ তাইও মোৰ মহাশত্ৰু যাওঁ বুলি কেনিবা ওলাই চাই থাকে নীলগৰ পৰাই কিবা এটা উপায় কৰা প্ৰভু নহলে এই ৰাধিকাৰ জীৱন বন্তি আজিও নুমাও প্ৰভু এই ৰাধিকাৰ জীৱন বন্তি আজিও নুমাও প্রাণাধিকা দেবী আদ্য শক্তি তুমি ভগৱতী মুগ্ধ কৈছা কিয় নিজৰে মায়াত পাখুৰি গৈছা কিয় গোলক ধাম আৰু শ্ৰীদামৰ খাপ ৰাধিকা যদিও আছা তুমি পৃথক গৃহে তথাপিতো ইয়াক নুবুলে বিচ্ছেদ
সেই তোমাৰ প্ৰিয় ভক্ত শ্ৰীদামৰ খাপ নিত্যান্তই ভোগ কৰিব লাগিব আমি। জানা ৰাধিকা, তুমি, আমি আৰু দাদা নুসুকেৱে সামান্য নৰ। পৃথিৱীৰ ভাৰ সংসাৰৰ সেতু পাতিছো কি বিচিত্ৰ ধেমালি মৰ্ত্যলোকত। থাকোঁতেই গকুলত মই ৰাধিকা তোমাৰ বাবে পাতিম মই মহাৰাসলীলাই মৰ্ত্যলোকত। সেইদিন কেতিয়া আহিব প্ৰভু? আহিব ৰাধিকা, নিশ্চয় সেইদিন আহিব। আগন্তুক শাৰদীয় পূৰ্ণিমা তিথিত পাতিম মই সেই মহাৰাসলীলা। প্ৰভু, মনুষ্য ৰূপত পৰি পাহৰি পেলাইছিলো মই নিজকে হক বুলি। আজিহে মোৰ মনৰ সংশয় হ'ল ছেদন। ৰাধিকা, হে প্ৰভু, ৰাধিকা, জনমে জনমে যেন ঠাই পাওঁ মই তোমাৰ এই চৰণত। ৰাধিকা।
যুগত ঋষি মহাঋষিসকলে মোক পিতৃৰূপে পাবলৈ আৰাধনা কৰিছিল। মই তেওঁলোকৰ আশা পূৰ্ণ কৰিব লাগিব। আজি শৰতৰ পূৰ্ণিমা নিশা কৰ্তব্যৰ আহ্বানত কৰি পাতিম মই মহাৰাসলীলাই ভাৰত ভূমিতে। মোৰে সুললিত বংশীৰ ধ্বনি শুনি আহিব গকুলৰে মহাভক্ত গোপিনীসকল। নিষ্কাম প্ৰেমেৰে আহি লীন যাব তেওঁলোকে মোৰে প্ৰাণতে। আজি মহাৰাসলীলাৰে চৰম পৰিণতিৰে মানৱৰে মহৎ প্ৰেমৰ মহাযজ্ঞতে পৰিণামতে দিম। বেনু নয়ন ভরিছা বজাইছে বাংকি পঞ্চম পুৰায়া গোবিন্দে বজাইছে